নমস্কাৰ ছাৰ বাইদেউসকল, মই ৰাজীৱল। আপোনালোকে চাই আছে জ্ঞানটোল। স্ক্ৰীণত আপোনালোকে দেখিব পাৰিছে যে ডাইৰেক্টৰেট অফ ফিল্ম এডুকেশ্যন তৰফৰ পৰা এক নিৰ্দেশনা জাৰি কৰা হৈছে। যিহেতু হেজাৰ হেজাৰ প্ৰাৰ্থীৰ ক্ষোভৰ পিছতে অৱশেষত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিম্ন আৰু উচ্চ প্ৰাথমিক শিক্ষকৰ যি ৫,৫৫০টা পদ আছিলে, সেই পদৰ নথিপত্ৰ পৰীক্ষা কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ইতিমধ্যে। আৰু এই সন্দৰ্ভত ডাইৰেক্টৰ অফিচৰ ফালৰ পৰা জাৰি কৰা নিৰ্দেশনা অনুসৰি অহা ৬ ছেপ্টেম্বৰত পুৱা 11:30 বজাৰ পৰা কাহিলীপাৰাৰ যি প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ প্ৰেক্ষাগৃহ আছে, বিজ্ঞাপন অনুসৰি তাত সাংস্কৃতিক, ক্ৰীড়া আৰু NCCৰ প্ৰমাণপত্ৰসহ আবেদন কৰা প্ৰাৰ্থীসকলৰ নথিপত্ৰসমূহ পৰীক্ষা কৰা হ'ব। সেই অনুসৰি প্ৰাৰ্থীসকলক সেইদিনা নিৰ্ধাৰিত স্থানত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। আৰু শিক্ষা সঞ্চালকালয়ৰ ফালৰ পৰা যি লিষ্ট প্ৰদান কৰা হৈছে, সেই অনুযায়ী NCCৰ 355 জনে, ক্ৰীড়া প্ৰমাণপত্ৰসহ 470 জনে আৰু সাংস্কৃতিক প্ৰমাণপত্ৰসহ 1031 জনে এই প্ৰক্ৰিয়াত আবেদন কৰিছে। আৰু যিহেতু আপোনালোকে গম পাইছে যে এই আবেদন প্ৰক্ৰিয়াসমূহ 5,550টা পদৰ আবেদনৰ বাবে 2023 চনৰ ডিচেম্বৰ মাহত বিজ্ঞাপন প্ৰকাশ কৰিছিলে। আৰু বিজ্ঞাপন প্ৰকাশৰ আজি 9 মাহৰ পিছত প্ৰক্ৰিয়া আৰম্ভ নোহোৱাৰ পিছতো যিহেতু আমাৰ প্ৰাৰ্থীসকলৰ মাজত অলপ ক্ষোভৰ সৃষ্টি হৈছিলে। আৰু ইয়াৰ মাজতে অৱশেষত শিক্ষা বিভাগে পদসমূহৰ নথিপত্ৰৰ পৰীক্ষণৰ প্ৰক্ৰিয়া আৰম্ভৰ কথা ঘোষণা কৰিছে। আপোনালোকে 6 তাৰিখ ৰাতিপুৱা 11 বজাৰ পৰা 5:30 বজালৈ ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি হ'ব। আপোনালোকৰ NCC স্পৰ্টছ আৰু কালচাৰ যি আছিলে, কনফাৰেন্স হল, ডাইৰেক্টৰেট অফ ফিল্ম এডুকেশ্যন। আৰু ইয়াৰ লিষ্টসমূহ আপোনালোকে www.assam.gov.in অফিচিয়েল ৱেবছাইটত পাই যাব। মই ইয়াতে স্ক্ৰীণত আপোনালোকক দেখুৱাইছোঁ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, আপোনালোকে ইয়াত দেখিব পাৰিছে যে এইটো NCCৰ ভেৰিফিকেশ্যন লিষ্ট আছে। ইয়াৰ লগতে স্পৰ্টছ আৰু কালচাৰেল লিষ্ট ভেৰিফিকেশ্যন দিয়া আছে। তো আপোনালোকে সেইমতে ভেৰিফিকেশ্যন ভেন্যুত উপস্থিত হ'ব। ধন্যবাদ ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো চোৱাৰ বাবে। আজিলৈ পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত এক নতুন টপিকৰ সৈতে।